Hey everyone, welcome back to my channel. আশা কৰোঁ সকলোৱে যাতে ভালে আছে। চ' আজিৰ পৰা আকৌ চব ৰিষ্টাৰ্ট হ'ব। মই 7টাই বাজিলে প্ৰায় 6:50 মানত সাৰ পাইছোঁ। তো উঠিয়ে বিচনা পাৰি ঘৰটো প্ৰথমে সাৰি ল'লোঁ। দেন টিফিন ৰেডি কৰি লৈছোঁ মোলে আৰু ভণ্টিলে আলু পৰাঠা আৰু বইল ডিম। আৰু এইফালে এতিয়া মই ভৰাই ল'ম গৰম পানী এক বটলো লৈ লৈছোঁ। বেগটো এতিয়া ৰেডি কৰি লৈছোঁ। তাৰপিছত মই ওলাই ল'লোঁ বেগ ৰেডি কৰাৰ আগতে কলেজলৈ বুলি। আৰু ভণ্টিও এতিয়া ওলালে, তাইকো মই স্কুলত নমাই থৈ কলেজ যাম, কাৰণ তাই আজি অকণ দেৰি হ'ল। সেইকাৰণে ক'লোঁ মোৰ লগতে যাব পাৰিবি। ময়ো হৈ গ'লোঁ ৰেডি সোনকালে। চ' 20 ডেইজৰ উইণ্টাৰ ব্ৰেক আছিলে আমাৰ কলেজত। আৰু এটা ব্ৰেক লাগেই হয় নাই, ৰেগুলাৰ গৈয়ে থাকোঁ, এদিনো বন্ধ নাথাকে, কলেজত বিজি শ্বেডিউল। চ' মাজত ব্ৰেক অকণমান লাগেই নিজকে ৰিফ্ৰেছ কৰিবলৈ। চ' সেই ৰিফ্ৰেছমেণ্টটো আজিৰ পৰা আকৌ শেষ আৰু। তো সেয়াই এতিয়া আমি এইফালে ওলাই লৈছোঁ, ময়ো স্কুটিখন উলিয়াই লওঁ। এতিয়াৰ পৰা আৰু ছেইম ৰুটিনে হ'ব। দেওবাৰ দিনটো এৰি পেলাই সোনকালে উঠি ঘৰৰ দুটামান কাম কৰি ওলাই কলেজলৈ, আকৌ কলেজৰ পৰা আহি দুটামান কাম কৰি অকণমান পঢ়ি, সেয়াই আৰু ছেইম ৰেগুলাৰ ৰুটিন। চ' এতিয়া মই স্কুটিখন উলিয়াই ভণ্টিক নমাই একেবাৰে কলেজলৈ আহি পালোঁহি। এয়া মই প্ৰথম আহি পাইছোঁ, আৰু কেইজনীমান ৰুমত যোন থাকে, হোষ্টেলত থাকে, তাহাঁতি ওলাইছেহি। বাকী কোনো নাই, চাওকচোন সেইখন মোৰ স্কুটি। কাৰো স্কুটি নাই, তাৰপিছত গাড়ীও নাই, মেম ছাৰহঁতো কোনো আহি পোৱা নাই। তাৰপিছত অকণমান দেৰি ইয়াতে ৰখিলোঁ, মানে আপোনালোককো দেখুৱাই দিওঁ ভাবিলোঁ। এয়া হৈছে তলত আমাৰ কেণ্টিন, তাৰ ওপৰত কৃষ্ণকান্ত অ'পেন ইউনিভাৰ্চিটিৰ, তাৰ ওপৰত আছে কম্পিউটাৰ লেব, আৰু এই ডাঙৰটো দেখিছে ন, সেইটো অডিটৰিয়াম হয়। দেন আকৌ এইফালে আছে অ'পেন ষ্টেজ, সেয়া আকৌ এইফালে হল নম্বৰ 1, হল নম্বৰ 2 এইকেইটা, আৰু এইফালে প্ৰিন্সিপালৰ অফিচ, ভাইচ প্ৰিন্সিপালৰ অফিচ, প্ৰিন্সিপালৰ অফিচ। কেতিয়াবা ভালকৈ দেখুৱাম। দেন মই আহি পালে চবে এজনী এজনীকৈ, তাৰপিছত ক্লাছবোৰ কৰি ফিল্ডত বহি আছিলোঁ। গেট খোলা দেখি আমিও ওলাই আহিলোঁ ক্লাছ কৰি। এতিয়া বস্তু ল'ব আছিলে, কণী এক ট্ৰে ল'ব আছিলে, সেয়া লৈ পেলাই আকৌ খটখটিত ৰখিলোঁ। তাত ডিষ্টিল ৱাটাৰ লৈ লৈছোঁ আৰু কফি লৈ লৈছোঁ। দেন একেবাৰে ঘৰলৈ আহিলোঁ, স্কুটি ভৰাই মেলি ইয়াক লৈ লৈছোঁ। স্কুটি আৱাজ শুনাৰ লগে লগে চিনি পাই যায় আৰু তাৰ চিঞৰ বাখৰ আৰম্ভ হৈ যায়। কোচত নোলোৱালৈকে তাৰ শান্তি নাই। তো সেয়াই কোচত লৈ খেলি লৈছোঁ। তাৰপিছত তাকো খাবলৈ দি মেলি সোমোৱাই দিলোঁ। আৰু এইফালে মই বহিলোঁ, চাহ একাপ খালোঁ, বুনিয়া ভুজিয়া আৰু গাম লাডু। আজি ককা আইতাৰ সকাম আছিলে, তো তাতেই দিছিলে, সেয়াৰ লগতে খাই আকৌ মই কাপোৰ চেঞ্জ কৰি এতিয়া ফেচ ৱাছ কৰি লৈছোঁ, কাৰণ গোটেই ধূলি হৈ থাকে মুখখন। চ' মুখখন ভালকৈ ধুই লৈছোঁ। এইখিনিতে আপোনালোকক কৈছোঁ, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটিত নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱাবোৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ। আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব নাপাহৰিব। মুখ চুখ ধুই উঠি এতিয়া আকৌ আহিলোঁ, ফল মূল দিছিলে, প্ৰসাদ আছিলে, সেয়াই খাই লৈছোঁ। খাই উঠি আকৌ পানী দিলোঁহি। মোৰ কলেজ নাথাকিলে মই লাহে ধীৰে দিওঁ, কিন্তু যেতিয়া কলেজ থাকে মই কলেজৰ পৰা আহিহে অকণমান ৰেষ্ট কৰি আন্ধাৰৰ আগে পানীখিনি দিওঁ। চ' সেয়াই প্ৰায় 4টাই বাজিব হ'ল। তো এতিয়া পানীখিনি দি লৈছোঁ। পানী চানী দি গ্ৰিল চিলবোৰ তলা মাৰি দিলোঁ, কাৰণ পানী দিয়াৰ পিছত বাহিৰত আমাৰ একো কাম নাথাকে এনেকৈ। আহি এতিয়া ইভিনিঙে হ'ল। চ' সেয়া ইভিনিং স্নেক্সত আজি মেগী লৈছোঁ, বহুত দিন খোৱা নাছিলোঁ, খাবলৈ মন গ'ল। দেন একেবাৰে ৰাতিকৈ ডিনাৰ কৰি আকৌ নেক্সট ডে কলেজৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব। আৰু এয়াই আছিলে আৰু মোৰ ৰুটিন। আকৌ মই নতুনকৈ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। টিল দেন বাই বাই, থেংক ইউ ফৰ ৱাচিং।